Hey guys, সকলোকে মোৰ নতুন এটা ব্লগ ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এতিয়া মই গা পা ধুই ৰেডি হৈ গৈছোঁ। এতিয়া মই যাম ৰাঙাপাৰা দাদাৰ লগত। দাদা জোতা আনিব আৰু মই এটা লং পেণ্ট আনিম। গৈ আছোঁ ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তো আমি এতিয়া ওলাই গৈছোঁ, ৰাস্তাত পাই গৈছোঁ। তো ৰাস্তা একদম বেয়া, কম ৰাস্তা বনাই আছে, পুৰা বেয়া। তো আমি আমাৰ টিচিবি গেট পাই গৈছোঁ, ভিডিঅ'টো অফ কৰি আমি এতিয়া গেট পাৰ হৈ গৈছোঁ, কাৰণ গেটৰ ভিতৰত কেমেৰা এলাও নাই। তো এতিয়া আমি গৈ আছোঁ ৰাঙাপাৰা। একদম অলপ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আগত চাওক কিমান আৰ্মি কেম্পৰ কাম চলি আছে, একদম মজা পুৰা ভিউ। এইবিলাক এইটো হৈছে শিৱ মন্দিৰ মিছামাৰীৰ। তো চাওক ইমান নেচাৰেল ভিউ হয় মিছামাৰীখন, পুৰা দেখিবলৈ বহুত ধুনীয়া, মানে গছ গছনিয়ে ভৰপূৰটো পুৰা একদম মজা লাগে। চাই থাকক। তো আমি আহি গৈছোঁ মিছামাৰী গাভৰু ব্ৰিজ। যোনখন ব্ৰিজ চাব, এইটো গাভৰু ব্ৰিজ হয়, বহুত ধুনীয়া হয়। এয়া চাওক এতিয়া পানী নাই বৰ্তমান, একদম শুকাই গৈছে, মানে অলপ চলপ আছে। ইয়াত পিকনিকটো হয় তলত, সেই জেগাটো কেতিয়াবা হয়। এতিয়া ছিজন অহা নাই, হ'ব আৰু ডিচেম্বৰ মাহৰ পৰা। তো চাওক ইমান ধুনীয়া আৰু বহুত ডাঙৰো আছে। এইটো মানে ব্ৰিজটো বহুত ভাল, মজা একদম। অলপ ইয়াত থিয় হৈছোঁ আমি। এইপিনে পথাৰ আছে। তো আপোনাক দেখাই আছোঁ, ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ হ'ব ৰাঙাপাৰা। তো আমি গৈ আছোঁ। দাদা অলপ ৰখিছে কিবা চাওক, ইয়াৰ পৰা ৰাঙাপাৰা 8 কিলোমিটাৰ হয়। তো বলক, এইটো মোৰ দাদা হয়। তো বলক, লেটছ গো। তো ৰাঙাপাৰা পাম আৰু আমি ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ মান হ'ব। তো ৰাঙাপাৰা আৰু অসম বুলি ক'লেই আমাৰ চাহ বাগান। চাওক কিমান ধুনীয়া ধুনীয়া, আৰু মানে বহুত চাহ খেতি হয়, পুৰা বিখ্যাত অসমখন। আৰু ৰঙাপাৰাও বহুত, মানে ক'বলৈ একদম চাহ খেতিৰ কাৰণে বিখ্যাতে। ইমান খেতি আৰু ইমান ধুনীয়া, মানে ৰাস্তাটো যিটো আছে নহয় ইমান ধুনীয়া, পুৰা ক্লিন হয়। এটা মানে কাগজ চাগজ নাপাব, একদম ক্লিন হয় ৰাঙাপাৰাটো দেখিবলৈ। তো আমি ৰাঙাপাৰা পায়ে গ'লোঁ, ইয়াৰ পৰা 200 মিটাৰমান হ'ব। তো চাই থাকক ভিডিঅ'টো। তো আমি পাই গ'লোঁ ৰাঙাপাৰা। তো চাই থাকক কিমান ধুনীয়া ৰাঙাপাৰা চেণ্টাৰখন, বহুত ডাঙৰ হয়। তো বহুত মানে গাড়ী শব্দ একো শুনা নাপাব আপোনালোকে মানে চাগে। তো চাই থাকক। আমি এতিয়া জোতাৰ দোকানত যাম, জোতা ল'ম, অলপ জোতা ল'ব। আৰু এইটো মেইন চেণ্টাৰ নহয়, মানে মই দেখাই আছোঁ আপোনালোকক। এতিয়া আমাৰ মাজত উপস্থিত হ'ল চাইকেল ৰাইডাৰ। এই চাওক একদম পুৰা, মানে আমাৰ ভিডিঅ' যিটো মই ভিডিঅ' কৰি আছোঁ তাক চাই কিনে একদম পুৰা পাইট মাৰি গৈ আছে, ষ্টাইল মাৰি। তো তাক টি চাৰ্টতো লিখা আছে ষ্টাইল বুলি, চাব মই দেখাই আছোঁ। ইয়াত তাত ষ্টাইল বুলি লিখা আছে, একদম পুৰা ষ্টাইল মাৰি মাৰি গৈ আছে। এতিয়া মোক মানে ভিডিঅ' চাই দেখাইছোঁ আপোনালোকক। তো এইটোৱে হৈছে ৰঙাপাৰা চেণ্টাৰ, মানে এইটো ৰঙাপাৰা নামঘৰ। তাত কিমান ধুনীয়া ৰেল গেট পাৰ হৈ, মানে এইটোৱে ৰঙাপাৰা ৰেল গেট পাৰ হৈ, মানে ৰঙাপাৰা মেইন যিটো চেণ্টাৰ সেইটো হয়। তো এতিয়া দাদা জোতা ল'ব, জোতাৰ দোকানত সোমাম, জোতা ল'ব। তাৰপিছত মই
এতিয়া আমাৰ জোতা কাপোৰ চব লোৱা হৈ গ'ল এতিয়া আমি ঘৰত গৈ আছোঁ তো গাইজ এইটো ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই